অসম তথা পূৰ্বাঞ্চলৰ মংগোলয়তসকলৰ ভিতৰত দেউৰীসকল অন্যতম জনগোষ্ঠী। মংগোলয়ত নৃগোষ্ঠীয় অন্তৰ্গত দেউৰীসকল উত্তৰ-পূব দিশৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটে আৰু ব্ৰহ্মপুত্ৰৰ উজনি অংশত বৰ্তমান অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ অন্তৰ্গত জয়দাম পাহাৰৰ আশে-পাশে বাস কৰিবলৈ লয়। দেউৰীসকল সামাজিকভাৱে চাৰিটা খেলত বিভক্ত: দিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা। দিবাং নদীৰ পাৰত বসবাস কৰাসকলক দিবঙীয়া, টেঙাপানী নদীৰ পাৰত বাস কৰাসকলক টেঙাপনীয়া, বৰনদীৰ পাৰত থকাসকলক বৰগঞা আৰু পাতশদিয়াত থকাসকলক পাটবগঞা হিচাপে জনা যায়। শদিয়া অঞ্চলতেই দেউৰীসকল বহু বছৰ ধৰি বসবাস কৰি আছিল। কালক্ৰমত সম্ভৱতঃ প্ৰাকৃতিক দুৰ্যোগ, আন্তঃগোষ্ঠীগত যুদ্ধ-বিগ্ৰহ অথবা উৰ্বৰা কৃষিভূমিৰ সন্ধানত এই ঠাই এৰি লুইতৰ বুকুৱেদি ভটিয়াই আহি তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিক্ৰং নদীৰ পাৰত প্ৰথমে বাস কৰিবলৈ লয় আৰু তাৰ পৰা পিছত বিভিন্ন ঠাইলৈ সম্প্ৰসাৰণ ঘটে। দেউৰীসকল বৰ্তমান উজনি অসমৰ ৮খন জিলা তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ জিলাত আছে। দেউৰীসকলে নিজকে জিমচনায়া বুলি চিনাকি দিয়ে। দেউৰীসকল এটা স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ খিলঞ্জীয়া জনগোষ্ঠী। ভাৰতীয় সংবিধানে তেওঁলোকক অনুসূচিত জাতি হিচাপে স্বীকৃতি দিছে। দেউৰী ভাষা মূলতঃ চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ বড়ো ভাষাৰ অন্তৰ্গত। এই ভাষাটোৰ স্বকীয় কিছুমান বৈশিষ্ট্য আছে। ২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিয়ে আৰু প্ৰাথমিক পৰ্যায়ত এই ভাষা বিষয় হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়। দেউৰীসকল বৰ ধৰ্মবিশ্বাসী লোক। তেওঁলোকে কুন্দি ধৰ্মক বিশ্বাস কৰে। কুন্দি মায়া হ'ল তেওঁলোকৰ উপাস্য দেৱতা। কুন্দি মানে পৰম পুৰুষ, পৰমেশ্বৰ আৰু মায়া মানে প্ৰকৃতিক বুজাইছে। এই কুন্দি মামাই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা বুলি তেওঁলোকে বিশ্বাস কৰে। দেউৰীসকল সাধাৰণতে কৃষিজীৱী লোক। তেওঁলোকৰ জীৱন আৰু জীৱিকা খেতিৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰশীল। ধান, মাহ, সৰিয়হ, মৰাপাট আৰু বিভিন্ন প্ৰকাৰৰ শাক-পাচলি তেওঁলোকৰ প্ৰধান খেতি। বাসস্থানৰ বাবে সাধাৰণতে দেউৰীসকলে নৈপৰীয়া অঞ্চলত ঠাই নিৰ্ধাৰণ কৰে। দেউৰীসকলে তাহানিৰে পৰা কাঠ, বাঁহ, বেত আৰু শুৰেৰে চাংঘৰ সাজি বাস কৰি আহিছে। সমগ্ৰ অসমত সকলোৱে পালন কৰা ৰঙালী বিহু, মাঘ বিহু আৰু কাতি বিহু দেউৰীসকলেও পালন কৰে। তদুপৰি তেওঁলোকৰ সুকীয়া কৃষিভিত্তিক উৎসৱ বিচু, গিবা-মেচু অৰ্থাৎ বসন্ত আদৰণি উৎসৱ, বিহু উৎসৱ চি-গাডা-গাৰেবা বিচু, বিচু দাবেৰা মেচু, মিডি ডেৰুবা মেচু, ৰাছ কেৰাং ধৰ্মৰ লগত জড়িত আৰু শাওণীয়া পূজা ইত্যাদি।